নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল অসমীয়া বাইবেল কুইজলৈ আপোনালোকক স্বাগতম জনাওঁ মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া বাইবেলৰ পৰা 18টা প্ৰশ্নৰ উত্তৰ গতিকে ভিডিঅ'খন স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদিহে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে প্ৰতিটো প্ৰশ্নত 5 ছেকেণ্ডকৈ সময় আছে যদিহে আপোনালোকে উত্তৰসমূহ আগতীয়াকৈ জানে তেন্তে কমেণ্টত জনাব সো আহক ভিডিঅ'খন আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্ন বাইবেল শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে ইয়াৰ উত্তৰ হৈছে বাইবেল শব্দটো গ্ৰীক ভাষাৰ বিব্লিয় শব্দৰ পৰা উৎপত্তি হৈছে 2 নম্বৰ প্ৰশ্ন বাইবেলৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ উত্তৰ হৈছে বাইবেলৰ সম্পূৰ্ণ ৰূপটো Behold I bring life eternal অৰ্থাৎ Behold I bring eternal life চোৱা মই অনন্ত জীৱন আনো যোহন 20 অধ্যায় 31 পদত লিখা আছে 3 নম্বৰ প্ৰশ্ন বাইবেলখন কিমান বছৰত লিখি সম্পূৰ্ণ কৰা হয় ইয়াৰ উত্তৰ হৈছে বাইবেলখন 1600 বছৰত লিখি সম্পূৰ্ণ কৰা হয় 4 নম্বৰ প্ৰশ্ন বাইবেলখন কেতিয়া লিখা হৈছিল ইয়াৰ উত্তৰ হৈছে বাইবেলখন খ্ৰীষ্টপূৰ্ব 1500 পৰা 100 খ্ৰীষ্টাব্দলৈ লিখা হৈছিল 5 নম্বৰ প্ৰশ্ন বাইবেলখন কিমানজন ব্যক্তিয়ে লিখিছে ইয়াৰ উত্তৰ হৈছে বাইবেলখন 40 জন ব্যক্তিয়ে লিখিছে 6 নম্বৰ প্ৰশ্ন বাইবেলখনৰ ভাগ কেইটা আৰু কি কি ইয়াৰ উত্তৰ হৈছে বাইবেলখনৰ ভাগ দুটা পুৰণি নিয়ম আৰু নতুন নিয়ম 7 নম্বৰ প্ৰশ্ন বাইবেলখন ঈশ্বৰৰ বাক্য হয় নে নহয় ইয়াৰ উত্তৰ হৈছে হয় বাইবেলখন ঈশ্বৰৰ নিচাহিত বাক্য 2 তিমথিয় 3 অধ্যায় 16 পদত লিখা আছে 8 নম্বৰ প্ৰশ্ন অসমীয়া বাইবেলখন কিমান চনত ছপা কৰা হয় ইয়াৰ উত্তৰ হৈছে অসমীয়া বাইবেলখন 1813 চনত ছপা কৰা হয় 9 নম্বৰ প্ৰশ্ন বাইবেলখন এবাৰ পঢ়িবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰ হৈছে বাইবেলখন এবাৰ পঢ়িবলৈ 49 ঘণ্টা সময় লাগে 10 নম্বৰ প্ৰশ্ন অসমীয়া বাইবেলৰ পুৰণি নিয়ম পুস্তকখন পঢ়িবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰ হৈছে অসমীয়া বাইবেলৰ পুৰণি নিয়ম পুস্তকখন পঢ়িবলৈ 38 ঘণ্টা সময় লাগে 11 নম্বৰ প্ৰশ্ন অসমীয়া বাইবেলৰ নতুন নিয়ম পুস্তকখন পঢ়িবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰ হৈছে অসমীয়া বাইবেলৰ নতুন নিয়ম পুস্তকখন পঢ়িবলৈ 11 ঘণ্টা সময় লাগে 12 নম্বৰ প্ৰশ্ন অসমীয়া বাইবেলত মুঠ কিমানটা পদ আছে ইয়াৰ উত্তৰ হৈছে অসমীয়া বাইবেলত মুঠ 31,107টা পদ আছে 13 নম্বৰ প্ৰশ্ন অসমীয়া বাইবেলৰ পুৰণি নিয়মত কিমানটা পদ আছে ইয়াৰ উত্তৰ হৈছে অসমীয়া বাইবেলৰ পুৰণি নিয়মত 23,150টা পদ আছে 14 নম্বৰ প্ৰশ্ন অসমীয়া বাইবেলৰ নতুন নিয়মত কিমানটা পদ আছে ইয়াৰ উত্তৰ হৈছে অসমীয়া বাইবেলৰ নতুন নিয়মত 7,957টা পদ আছে 15 নম্বৰ প্ৰশ্ন অসমীয়া বাইবেলৰ আটাইতকৈ দীঘল পদ কোনটো
ইয়াৰ উত্তৰ হৈছে অসমীয়া বাইবেলৰ আটাইতকৈ দীঘল পদ 2 ৰাজাৱলী 18 অধ্যায় 32 পদ। 6 নম্বৰ প্ৰশ্ন অসমীয়া বাইবেলৰ আটাইতকৈ চুটি পদ কোনটো? ইয়াৰ উত্তৰ হৈছে অসমীয়া বাইবেলৰ আটাইতকৈ চুটি পদ যিচয়া 3 অধ্যায় 21 পদ। 17 নম্বৰ প্ৰশ্ন বাইবেলৰ আটাইতকৈ দীঘল অধ্যায় কোনটো? ইয়াৰ উত্তৰ হৈছে বাইবেলৰ আটাইতকৈ দীঘল অধ্যায় গীতমালা 119 নম্বৰ। 18 নম্বৰ প্ৰশ্ন বাইবেলৰ আটাইতকৈ চুটি অধ্যায় কোনটো? ইয়াৰ উত্তৰ হৈছে বাইবেলৰ আটাইতকৈ চুটি অধ্যায় গীতমালা 117 নম্বৰ।